শ্ৰোতা বন্ধু নমস্কাৰ। উপন্যাস পাঠ অনুষ্ঠান সজাই অনুষ্ঠানৰ মাজলৈ মই বিদিশা চেতিয়াই সকলোকে স্বাগতম জনাইছোঁ। আজি উপন্যাস পাঠ অনুষ্ঠান আপোনালোকৰ বাবে আগবঢ়াইছোঁ নৱকান্ত বৰুৱাৰ কপিলী পৰিয়া সাধু তৃতীয় খণ্ড। উপন্যাস পাঠ কৰিছে সংঘমিত্ৰা বৰাই, সহযোগ কৰিছে যুগল চন্দ্ৰ বৰা, দক্ষিবৰ ঠাকুৰ, চিন্ময় ভূঞা, দিবৰাজ কোঁৱৰ, নীলিম বৰা, অৰ্ণৱ নীলদত্ত। অনুষ্ঠান পৰিচালনা কৰিছে আৰ.জে. ৰথাংগপানীয়ে। সকলো আছে নুবুজা শংকৰে চাই বিশুদ্ধ ধৰ্মৰ লাচিতে বহুত এই বাঘে খোৱা এইকেইদিন অহা নাই কিয়? পঢ়া শুনাত মন নাই। মহাশয়ৰ দাবীত সি যেন টোপনিৰ পৰা সাৰ পালে। সি অকৰাৰ দৰে বেথাৰাম পণ্ডিতৰ মুখলৈ চালে। ববা হলি কেতিয়াৰ পৰা? পণ্ডিতে ঢেকাহি মাৰি সুধিলে, নে ফাঁকি দিবলৈ কথা বিচাৰিছ? বদমাছ। পেট চলিছিল মহাশয়। নহয় মহাশয়। মহিমল কণ্টেক্টদাৰৰ মহিৰৰ পুতেক নুমলে চুকৰ পৰা চিঞৰি কয়, সি কপিলীত মাছ মৰা চাবলৈ গৈছিল। মই আৰু কোমলে তাক নিজে দেখিছোঁ। নুমল আৰু কোমল ভাই ককাই বৰ অঘাইতং। কালি কপিলীৰ পাৰত দেছোৱালীৰ মাছ চুৰ কৰোঁতে দেছোৱালীয়ে মাৰিলে। ৰূপাই দেখোন এৰুৱাই দিছিল, কিন্তু সি আখৈ মাতিব নোৱাৰে। দেছোৱালী জালুৱাবোৰৰ মাছ মৰা চাবলৈ সঁচাই ভাল। সিহঁতৰ দৰে গোটেই ৰাইজে মিলি পৰঙণি জাল, জাকৈ, পল, জুলুকি লৈ সিহঁতে মাছ নামাৰে, খেৱালি জালো নামাৰে। বাঘ জাল জালখনৰ দৰে এখন জালেৰে নৈৰ আধালৈকে বেৰি লাহে লাহে চপাই আনে। বহুত মাছ উঠে। বৰ একোজনী শিলঘৰীয়া। মহাশয়ৰো কিজানি চাবৰ মন গ'লহেঁতেন। নুমলহঁতো যায়, পিছে জখিনীৰ ভয়ত বেছি বেলি নাথাকে। তাৰ ভয় নালাগে। কপিলীৰ পাৰত তাৰ অলপো ভয় নালাগে। সি সকলো পাহৰি তাতে বহি থাকে, জালুৱাবোৰ যোৱাৰ পিছতো। সি আখৈ নামাতে। পণ্ডিতৰ তাৰ শাস্তিটো বঢ়াই দি তাক ডলি চপৰা এটা লৈ লালুৱা গোপাল হৈ থাকিবলৈ দিয়ে। পণ্ডিতে আজি গৰু মেলি আহিবলৈ পাহৰিলে। তেওঁ ঘনে ঘনে জৰিগছজোপাৰ ছাঁটোলৈ চায়। ৰেলখন আহিব এতিয়া। 11 বাজিল এতিয়া। 11 বাজিলেই ছুটি। ৰেলখনৰ উকি শুনিয়েই বেথাৰাম পণ্ডিতে স্কুল ছুটি দিলে। ল'ৰাবোৰে কোঢ়াল কৰি বাজলৈ লৰ ধৰিলে। ছুটি, গৰম গৰম ৰুটি। মহিমল ঠিকাদাৰৰ মহিৰৰ পুতেক নুমলে কোমলে ক'ৰবাৰ পৰা শিকি আহিছে। বেথাৰাম পণ্ডিতে আজি নাম ডাকিবলৈ পাহৰি গৈছিল। তেওঁ চিঞৰিলে, হেৰৌ নেযাবি হওক, নাম ডাকি লওঁ। লগে লগে ল'ৰাবোৰেও ইটোৱে সিটোক চিঞৰি মাতিবলৈ ধৰিলে। মহাশয় মাতিছে, নাম ডাকিব। গোটেইখনকে খলক লগায়। পণ্ডিতে বতাহতে হৌকাডাল সাৰুককৈ মাৰিলে। ঐ চুপ ৰ। ল'ৰাবোৰ চুপ খালে। মাষ্টৰে নাম ডাকিলে। থকা ল'ৰাবোৰে উপস্থিত বুলি ক'লে, আৰু যিবোৰ ল'ৰা অহা নাছিল সিহঁতৰ বিষয়ে আজি গৰুৰ পাল আছে, মই বাটত দেখি আহিছোঁ, এনেবোৰ মন্তব্য কৰি যাবলৈ ধৰিলে। ৰোল নং 14। বেথাৰাম পণ্ডিতে মূৰ তুলি চালে। ৰূপাই নাই। এই অলপ আগতে লালুৱা গোপাল হৈ থকা ল'ৰাটো ঠাইতে ক'লৈ গ'ল? ল'ৰাবোৰে চিঞৰিলে, হৌতো হৌতো। ৰূপাই তেতিয়া গৈ কপিলী পাৰৰ উই সাফলত বহি মাছ মৰা চাইছে। ৰূপাই তেনেকুৱাই। কপিলীৰ পাৰখন পালে তাক আৰু একো নালাগে। কপিলীক ভাল পোৱাটো কপিলী মানুহৰ ভাৱেই। আজিৰ নহয়, তাহানিৰে পৰা সিহঁতে কপিলীক ভাল পাই আহিছে। ডেকাহঁতে তাত নাও খেলে। বহাগৰ প্ৰথম দিনা লালুং মানুহৰ বিহু আৰম্ভ হয়।
গাভৰুহঁতে নাচে, সিপাৰৰ ডেকাহঁতে জোকায়, গাভৰুহঁতেও ঘূৰি চিঞৰে। কপিলিত ঢল আহে, কঠীয়াতলি বুৰ যায়, ভয়ত মানুহৰ টোপনি নহা হয়। আকৌ কেইদিনমানৰ ভিতৰতে পানী হুহুকি যায়, খালডুঙত মাছ পুঠি থৈ। পথাৰত পলস পৰে, শালি খেতি ভাল হয়। কপিলি পাৰৰ থিয় গৰাটোৰ উই সাফুলটোৰ ওপৰত সি বহি আছিল। জালুৱাকেইটাই কলাপাত এখনত কিবাবোৰ সানি লৈ জলকীয়া ভাঙি খাইছে। সিহঁতে ভাত নেখায় কিয়? সি ভাবিলে, ইমানবোৰ মাছ ধৰে, সিহঁতে নেখায়নে? ভাত নেৰান্ধিলে মাছকে বা খাব কেনেকৈ? তাৰ কৌতূহল বাঢ়ি আহে। তোমালোকে ভাত নোখোৱা কিয়? সিহঁতে পানী জুৱলিৰ পৰা ঘূৰি ওপৰলৈ চাই পঠিয়ালে। উজ্জ্বল নীলা আকাশখন তাৰ পিছফালে থকা কাৰণে ৰূপাইক ছাঁটোৰ দৰে দেখা গৈছে। क्या हुआ बच्चू? তোমালোক ভাত খাইগা নাই কিয়? সি সিহঁতৰ ভাষাৰে ক'বৰ চেষ্টা কৰে। अभी कौन पकाएगा? रात में काम नहीं है, तब पका के खाएगा। তোমালোকে যে ইমানবোৰ মাছ ধৰেগা, কি কৰেগা সেইবোৰ? সি জানে মাছবোৰ ভাটি লৈ যায়, জিলা লৈ যায়, তথাপি সোধে, মাছলি চব তন জতা হে, পাইকাৰা আদমি লৈ যাতা। অ' তোমালোকে মাছ বেচেগা? हम लोग मांस नहीं बेचेगा, पठार में मांस मारता और पैता भात का लगत पूर के खाता है। काश पानी भोज देगा। দেখি ভাষাত কথা এটা পতাৰ আনন্দতে সি আগগুৰি নোহোৱাকৈ কথাবোৰ কৈ যায়। তোমালোক का धान है, तुम लोग मांस का व्यापार काहे करेगा? हम लोगों का धान कितना है, हक कितना है, सातु कितना है? सातु की? अभी हम लोग जो खाया बुट का गुड़ा। ओ माँ गुड़ी, हम लोग भी खाता है, किंतु बूट माह का गुड़ी न हो, कोला माह का। भात का लग में खाएगा। সিহঁতে গৈ জালখন লাহে লাহে চপাই আনে। জালখন তোলে, সৰু সৰু বগা বগা মাছবোৰ উঠে, বহুত মাছ। এলেং, ভাঙোন, দুটা আৰি, কেইটামান ভকুৱা টেপা, আৰি গজলা, এটা খুব ডাঙৰ। সি পাৰৰ পৰা চিঞৰিলে, হেইটো কি মাছ? হেইটো জালুৱাকেইটাই তাৰ কথালৈ কাণ নকৰি মাছবোৰ বুটলাত লাগি গৈছে। ৰ'দত মাছবোৰ জিলিকিছে, জঁপিয়াইছে, বৰ একোটা আখৈৰ দৰে। ডাঙৰ মাছটোৱে গুঙাইছে। মাছৰ তেনেকুৱা অদ্ভুত মাত আগে সি কোনোদিনে শুনা নাছিল। হেৰা, হেইটো কি মাছ কোৱাচোন? মহ পোৱালিটোৰ দৰে যে তেতাইছে। মানুহ এটাই বিৰক্তিৰ সুৰত কয়, ये तो गदुआ मछली मुसलमान लोग खाता है। গৰুৱা মাছটোৱে বৰকৈ চটফটাইছে। জালুৱা দুটাই ধৰি মাছটোৰ ফুলখনৰ ভিতৰেদি হাতখন ভৰাই ডিঙিটো চেপি ধৰিলে। মাছটোৱে মানুহ দুটাক কঁফাল ফুৱাই ওফৰাই পঠাব খোজে। সিহঁতৰ হাতত তেজ লাগে। মাছটোৰ মুখেদি তেজ ওলাই গোটেই মূৰটো ৰঙা হৈ যায়। মাঘ বিহুৰ যুঁজত সিহঁতৰ মহজনীও তেনেকৈ তেজে তুমৰলি হৈছিল। মহজনীৰ দৰে মাছটোৱেও কলধুপ কৰিছে। জালুৱাকেইটাই কপিলিৰ পানীত হাত ধুলে। ৰঙা ৰংটো পাতল হৈ পানীৰ সৈতে মিলি গ'ল। কপিলিৰ পানীত কিমান যে তেজ মিহলি হৈ আছে। ঐ ৰূপাই, ৰূপাই, ৰূপাই ঐ। পথাৰৰ সিপাৰৰ পৰা কোনোবাই ৰিঙিয়ালে। সি উঠিল। গৰুৱা মাছটোৱে তেতিয়া কলধুপকৈ আছে। দদায়েকৰ উৎফাই হ'লে যেনেকৈ থাকে। দদায়েকেই ৰিঙিয়াইছে। তাৰ হঠাৎ মনত পৰিল, আজি তাৰ হাটলৈ যোৱাৰ কথা। স্কুলৰ পৰা সি হাটলৈ যাব লাগিছিল তামোল পাণ লৈ। নখোলাত 7-4 মাইল। আজি তাৰ পিঠি নাথাকে। দদায়েকৰ কোজা দেহাটো এৰাবাৰীৰ কাষৰ বাটটোৰেৰে আগবাঢ়ে। চকুত বেলি পৰাৰ কাৰণে সোঁ হাতেৰে চকু দুটা চাকৈ ধৰিছে। দদায়েকে আকৌ ৰিঙিয়ালে। ৰূপাই ঐ, ৰূপাই,
ইতিমধ্যে লৰি গৈ এৰাবাৰীৰ মাজৰ চমু বাটটোৰে ককায়েক দদায়েকৰ পিছফালে ওলালগৈ। দদায়েকে উভতি চালে। সি খিলখিলকৈ হাঁহি দিলে। দদায়েকে দবিয়ালে। হেৰৌ 7 বাট যে কৰিব নোখোজ হা এই কিতাপ চিলত ওলাব ক'ৰ পৰা হা ক'ৰ পৰা ওলাব বল বল সি গৈ দদায়েকৰ বাহুটোত উলমা বাদুলি দিয়ে। চাংগুচ দিনে ৰাতি খালি কপিলি আৰু কপিলি কি যে কৰ তই কপিলিৰ পাৰত কাহি কাহি দদায়েকৰ মাত বন্ধ হয়। বুকুখন পিহি দিম নেকি দদাই? দদায়েকৰ এনেই বৰ দপদপনি, কিন্তু এই কাহটোৰ বাবে সি ৰূপাইৰ তলতীয়া। ৰূপায়ে বৰ ভালকৈ বুকুখন পিহি দিয়ে অ'। ৰূপায়ে ঘূৰি কপিলিলৈ চায়। পানীত ৰ'দ পৰি ঢলবোৰ চিকমিকাইছে। সৰুতে ঘৰিয়ালৰ চকু বুলি দদায়েকে ভয় খুৱাইছিল। সেই গৰুৱা মাছটো চাগৈ মৰিল। তাৰ দদায়েকো যদি নাই, দদায়েক মৰিলে তাক চিটিকা কোনে সাজি দিব? শ্ৰোতা বন্ধু, আজিলৈ উপন্যাস পাঠ অনুষ্ঠানৰ পৰা মই বিদিশা চেতিয়াই বিদায় মাগিছোঁ। আকৌ এটা নতুন খণ্ডত একেটা সময়তে লগ পাম। ধন্যবাদ।